Hey guys, আজি মই লৈ আহিছোঁ এটা মটনৰ ৰেচিপি সেইটো হৈছে মটন কষা গতিকে বলক ৰেচিপিটো আৰম্ভ কৰোঁ ৰেচিপিটোৰ বাবে 1 কিলো ছাগলী মাংস ভালদৰে ধুই লৈছোঁ এটা ডাঙৰ আকাৰৰ পিয়াজ 4-5 কোহমান নহৰু আৰু 1 টেবুলস্পুন দৈ একেলগে ব্লেন্ড কৰি লৈছোঁ ব্লেন্ডেড মিক্সাৰখিনি মই মাংসখিনিত মিহলাই দিলোঁ এতিয়া এচামুচ মিট মছলা আৰু এচামুচ গৰম মছলা মই মাংসখিনিৰ লগত মিহলাই দিলোঁ প্ৰয়োজন অনুসাৰে নিমখো মিহলাই লৈছোঁ এতিয়া মাংসখিনিৰ সৈতে আটাইখিনি মছলা খুব ভালদৰে মিহলাই ল'ব লাগিব কাৰণ আমি এইখিনি 8 ঘণ্টাৰ কাৰণে মেৰিনেট কৰিম মাংসখিনি ভালদৰে সানি হৈ গ'ল এতিয়া মই ঢাকনি এখনেৰে ঢাকি দিছোঁ আৰু 8 ঘণ্টাৰ বাবে ফ্ৰিজত মেৰিনেট হ'বলৈ দিম আধা কিলো পিয়াজ মই মিহি মিহিকৈ কাটি লৈছোঁ গোটা গৰম মছলাৰ ভিতৰত জালুক জিৰা লং ইলাচি দালচিনি জায়ফল ইত্যাদি লৈ লৈছোঁ আৰু লৈছোঁ 1 চামুচ পিছা শুকান জলকীয়া 1 চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ 1 চামুচ জিৰা গুড়ি 1 চামুচ চেনি 1 চামুচ ঘি 1 টেবুলস্পুনকৈ আদা নহৰু পেষ্ট আৰু তেজপাত 150 গ্ৰাম দৈ ভালদৰে ফেটি লৈছোঁ মটনখিনি 8 ঘণ্টা মেৰিনেট কৰা হৈ গ'ল এটা পাত্ৰত তেল গৰম হ'বলৈ দি তাত মই তেজপাত দুখিলা ঢালি দিলোঁ আৰু এতিয়া আটাইখিনি গোটা গৰম মছলা মিহলাই দিলোঁ কাটি ৰখা পিয়াজখিনিও গৰম তেলত দি দিলোঁ মটন কষাৰ বাবে অলপ বেছি পিয়াজৰ প্ৰয়োজন হয় পিয়াজখিনি 10 মিনিটমান সময় লাইট ব্ৰাউনি কালাৰ অহালৈ ভাজি ল'লোঁ লাইট ব্ৰাউনি কালাৰ হৈ গৈছে এতিয়া মই ইয়াত নহৰু আৰু আদা পেষ্টখিনি মিহলাই দিলোঁ জিৰা গুড়িখিনিও মিহলাই দিলোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ চেনিখিনি আৰু লগতে পিচি ৰখা শুকান জলকীয়াখিনি মই পিঁয়াজৰ লগত মিহলাই দিলোঁ আটাইখিনি মিশ্ৰণ এনেদৰে মই 10 মিনিটমান সময় ধৰি ভাজি লৈছোঁ মটন কষা বনালে কিছু সময় খৰচ হয় কিন্তু খাবলৈ খুবেই সোৱাদ লাগে অলপ নিমখ মিহলাই দিলোঁ আৰু লগতে হালধি এতিয়া অলপ পানী মিহলাই দিলোঁ মছলাখিনি প্ৰয়োজন সাপেক্ষে মোৰ মছলা ৰেডি আৰু মই এতিয়া ইয়াত আটাইখিনি মাংস মিহলাই দিলোঁ মাংসখিনি কণ্টিনিউৱাছলি লৰাই থাকিব যাতে পিঁয়াজ আৰু মছলাখিনি ভালদৰে মাংসখিনিৰ লগত মিক্স হৈ যায় প্ৰথম 15-20 মিনিট সময়ৰ কাৰণে জুইটো হাই ফ্লেমত ৰাখি কণ্টিনিউৱাছলি ভাজিব লাগিব তাৰপিছত যেতিয়া এনেকুৱা ধৰণৰ ব্ৰাউনি কালাৰ আহি যায় আপুনি ল' ফ্লেমত দিব লাগিব ৰেডি কৰি থোৱা দৈখিনি মই মিহলাই দিলোঁ আৰু পুনৰ কণ্টিনিউৱাছলি মাংসখিনি ভাজি থাকিলোঁ 10 মিনিটমান সময় ভজাৰ পিছত মই ইয়াত ঘিখিনি মিহলাই দিলোঁ যিমানেই মাংসটো কণ্টিনিউৱাছলি ভাজিব সিমানেই মাংসটো টেষ্টি হয় চাব পাৰে মাংসখিনি খুব ধুনীয়াকৈ মছলাৰ লগত মিক্স হৈ গৈছে মই এতিয়া মাংসখিনিত পানী মিহলাই দিলোঁ আৰু জুইটো ল' ফ্লেমত ৰাখি মাংসখিনি প্ৰায় 2.5-3 ঘণ্টাৰ কাৰণে সিজিবলৈ দিম যদি আপোনাৰ সময়ৰ অভাৱ আপুনি প্ৰেছাৰ কুকাৰতে সিজিবলৈ দিব মই কিন্তু এখন ঢাকনিৰে ঢাকি সিজিবলৈ দিম টাইম টু টাইম ঢাকনিখন গুচাই মাংসখিনি মই অবজাৰ্ভ কৰি আছিলোঁ যাতে মাংসখিনি তলিত লাগি নধৰে আৰু প্ৰায় 2.5 ঘণ্টা পিছত মাংসখিনি খুব ধুনীয়াকৈ সিজি গৈছে আৰু মোৰ মটন কষা ৰেডি যদিহে এই ৰেচিপিটো আপুনি প্ৰেছাৰ কুকাৰত বনায় তেন্তে মাংসখিনি প্ৰেছাৰ কুকাৰত সিজাই উঠি পুনৰ 15-20 মিনিট সময়ৰ কাৰণে জুইটো ল' ফ্লেমত ৰাখি মাংসখিনি ভালদৰে কণ্টিনিউৱাছলি ভাজি ল'ব তেতিয়াহে আচল ফ্লেভাৰটো আহিব এয়া মোৰ মটন কষা খাবলৈ খুবেই টেষ্টি হৈছে আৰু দেখিবলৈ খুবেই ধুনীয়া হৈছে আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে আমাক কমেণ্ট ছেকশ্যনত জনাব দেই ৰেচিপিটো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ